বিশাল সন্দেহ মই বিলাসতে নাম কৰিছোঁ আমি মানে অলপমান শক্তিলি দিছিলোঁ নিউজত ছ'চিয়েল মিডিয়াত গোটেইখিনি দিছোঁ চব বেনাৰত অসমীয়া লিখা আছে দেখিছেনে আপোনাৰখনত নাই আপোনালোক কোৱা হৈছিলে আপোনাৰ ছেক্ৰেটাৰী বা ইনচাৰ্জ আমি মানে গোটেই ফেমিলিকে গোটেই মানে চাবোন নকৰোঁ মানে একচনে কৰি আজিয়ে কৰিছে হয় আজি আৰু নকৰে মানে এটাই কৰোঁ গোটেই চাবোনটো বক্সটো আনা নাই চাগে নাই সেইকাৰণে মই লগত পোৱা নাই নিশ্চয় নহয় গম নাপাওঁ গম নাপালে মই ওচৰৰ মানুহ সুধিব লাগিছিলে এতিয়া প্ৰত্যেকবাৰটো এনেকৈয়ে লগাওঁ না প্ৰত্যেকবাৰ এনেকৈয়ে লগাই হয় কিন্তু এইখন অসম হয় ন আপুনি অসমত যদি অসমীয়া ভাষাটো নিলিখে কেনেকৈ হ'ব এক কাম কৰক আপুনি এইটো নমাই দিয়ক নমাই দিওঁ এইখন এইখন নমাব লাগিব নমাই দিয়ক এনে আমাৰ সহযোগিতা এনেই চলি থাকিব আপুনি নমাই দিয়ক সহায় কৰিব গম পালোঁ ঠিক আছে আমি এটা মানে যিমান চাবোন আছে তাতে একচনে কৰোঁ ঠিক আছে আমি এটা গম নাপাওঁ বস্তুটো মানে এইটো বস্তুটো চেঞ্জ কৰিলে হয় মোৰ কোনো আপত্তি নাই মোৰ কোনো আপত্তি নাই ঠিক আছে আমি এটা গম নাপাওঁ না গম পালে কোনো আপত্তি নাই অসমীয়াত লিখি থকা নাই গম পাইছোঁ আপোনাৰ কথাটো বুজি পালোঁ কিন্তু আপোনাৰ কিন্তু 100জনৰ মানুহ কমপ্লেইন আপোনাৰ গম নাপায় হয় গম নাপায় আপুনি বেনাৰ পিছত আকৌ ডাঙৰ আপুনি সেৱা কৰক না আপুনি প্ৰত্যেকবাৰ ভাণ্ডা যাব এনেকুৱা পৰিস্থিতি কেতিয়াবা দেখা পাইছেনে বজাই উৎপাত কৰে পাইছে এইবাৰ পাইছে এইবাৰ চব আমি কৰা বহুত বেয়া লাগিছে সাতবাৰমান মৰ্ণিঙত আপুনি আমাক কোৱাই নাই আপোনাৰ মানুহে কোৱা নাই আপুনি মানে মৰ্ণিং কিবা অসুবিধা হ'লে ফোন কৰিব আপুনি মোৰ নাম্বাৰটো লৈ লওক কিবা অসুবিধা হ'লে কোনোবা কিবা ক'লে ফোন কৰিব আপুনি আমি এইখন বেনাৰখন যদি আপুনি ক'লে মই কিবা অহা দেওবাৰে যদি কৰিম তেনে আপোনাক এইটো লগাবলৈ দিলোঁ হয় আপোনাক ক'লোঁ নেক্সট দেওবাৰে আপুনি কৈছে